নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। BVFCL ৰিক্ৰুইটমেণ্ট 2024 BVFCL ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাই কৰিব পাৰিব। কেনেকৈ কি কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। গ্ৰেজুৱেটৰ কাৰণে ডিপ্ল'মা বা ITI এপ্ৰেণ্টিছ পোষ্ট ওলাইছে। গ্ৰেজুৱেটখিনিও অনলাইন কৰিব পাৰিব, ডিপ্ল'মাখিনিও কৰিব পাৰিব আৰু ITI খিনিও পাৰিব। 27টা পদ ওলাইছে। জেনেৰেল গ্ৰেজুৱেট এপ্ৰেণ্টিছ, যিখিনি গ্ৰেজুৱেট হয় সেইখিনিৰ কাৰণে গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ পোষ্ট আছে 8টা, যিকেইটাৰ কাৰণে BE বা BTech কৰা হ'ব লাগিব, যিকোনো ইউনিভাৰ্চিটিৰ পৰা বা যিকোনো ব্ৰাঞ্চৰ পৰা। আৰু ডিপ্ল'মা এপ্ৰেণ্টিছ ওলাইছে 12টা পোষ্ট ওলাইছে। ডিপ্ল'মা ইন ৰেচপেক্টিভ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং, মানে যিকোনো ব্ৰাঞ্চ হ'লেই হ'ব, ডিপ্ল'মা কৰা বা পলিটেকনিক কৰা হ'ব লাগিব। আৰু ITI এপ্ৰেণ্টিছ ওলাইছে 9টা পোষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, মেট্ৰিক পাছ কৰাৰ পিছত ITI যিকোনো ট্ৰেড। তাৰপিছত আৰু কোৱালিফিকেশ্যন লাগিব 50% মাৰ্কছ থাকিব লাগিব। ৰেগুলাৰ কোৰ্চটোত 50% মাৰ্কছ থাকিব লাগিব। আৰু 45% মাৰ্কছ ST SC কাৰণে 45% মাৰ্কছ থাকিলেও হ'ব, আৰু জেনেৰেল বা OBC কাৰণে 50% মাৰ্কছ থাকিব লাগিব। আৰু আদাৰ ক্ৰাইটেৰিয়া অফ BVFCL ৰিকুৱাৰমেণ্ট বেলেগ কি আছে, পিৰিয়ডটো ট্ৰেইনিং হ'ব এপ্ৰেণ্টিছৰ 12 মান্থ, মানে 1 বছৰ ট্ৰেইনিং হ'ব। আৰু এজ লিমিটটো 18 পৰা 24 বছৰৰ ভিতৰত থাকিব। আৰু এজ ৰিলেক্সেশ্যনটো থাকিব OBC NCLৰ কাৰণে 3 বছৰ আৰু SC ST কাৰণে 5 বছৰ, PWBD UR বা UWSৰ কাৰণে 10 বছৰ, PWBD OBC or NCLৰ কাৰণে 13 বছৰ, PWBD SC and ST কাৰণে 15 বছৰ থাকিব। আৰু কেনেকৈ এপ্লাই কৰিব এইটোৰ কাৰণে আপোনালোকে এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট পৰ্টেল অফিচিয়েল ৱেবছাইটত যাব লাগিব, তাৰ থ্ৰুৱেদি আপোনালোকে অনলাইনটো কৰিব পাৰিব। আৰু ষ্টাৰ্টিং ডেটটো হৈছিলে 8 অক্টোবৰ 2024 পৰা, আৰু অনলাইন এপ্লিকেশ্যন ক্ল'জ ডেটটো হ'ব, লাষ্ট ডেটটো হ'ল 28 অক্টোবৰ 2024।